Hey guys, good morning. আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ না কি কোৱা তো মানে কি হয় আজি মানে যিটো ভিডিঅ' বনাবলৈ ভাবিছোঁ মানে ঐ দা হাপ ঐ তো একো নাই সাপ এটা ওলাইছিল তো মানে আজি মানে এটা নতুন ভিডিঅ' বনাম আৰু সেই মানে যিটো ভিডিঅ' বনাম মানে বেলেগ টাইপত হ'ব আৰু তো চাই থাকক মানে কেনেকুৱা ক'ত কি কৰোঁ আজি দেখা পাব ঠিক আছে তো এতিয়া চৌধুৰী আহি আছে তেওঁক মই ফোন কৰিছিলোঁ বেছি মই হোৱা নাই ফোন কৰা তো আহি আছে আৰু আজি ভিডিঅ'টোৱে বেলেগ হ'ব আৰু ঠিক আছে খালি চাই থাকক আৰু স্কিপ নকৰিব এতিয়া নিমপাত ছিঙি আছে এজন ব্যক্তিয়ে চিং লাগে অলপ বেছিকৈ লাগে সৰু সৰু ঠাইকে চিঙিব ডাঙৰ ডাঙৰ চিঙিলে অমিতাৰ মচন চাও কেনেকুৱা ও বোলো কেনে ভালনে কমেণ্ট ছেকশ্যনত জনাব তো গাইজ এতিয়া মই যাম মানে ৰাভাহঁতৰ ঘৰত তো মানে কি ৰাভাই ফোন কৰি কৈছে যে একবাৰ আছোনা তই কিবা বোলে এটা মোৰ লগত চেলেঞ্জ কৰিব তো কি চেলেঞ্জ কৰিব নাজানো পাত চিম্পাত ছিঙি কি বা কৰি আছে নাজানো আৰু সি মানে কেতিয়াবাই ফোন কৰিছিল তো মানে কি হ'ল মোৰ গা পা ধুওঁতে অকণমান টাইম লাগিল গা পা ধুলোঁ এতিয়া বঢ়িয়াকৈ যাওঁ আৰু তো ভিডিঅ'টো চাই থাকক শেষলৈকে কি কৰে নাজানো আৰু সি নিমপাত চিম্পাতেদি কি কৰিব বাচন্তিখন ল'লোঁ মোৰ বাচন্তি গৈ আছোঁ গৈ পেলাই লগ কৰি আছোঁ গাইছ এয়া আছে নিমপাত এইটো হৈছে খৰাহি আমাৰ ইফালে কিবা বেলেগ বুলি কয় নাজানো মই এনেকৈ তো মানে কি হয় এতিয়া মানে এই নিমপাতখিনি ইয়াতে ছিঙি থ'ম ধুই ল'ম বঢ়িয়াকৈ ভাজি তাৰপিছত দেখাই আছোঁ এতিয়া আমি শুকাই লওঁ নিমপাত খাব লাগিব তো এয়া আহি গ'লোঁ মই ৰাভাহঁতৰ ইফালে বঢ়িয়াকৈ তো ৰাভাৰ অৱস্থা এইটো ৰাভা ইস্পা মচন ইয়াৰ তো আজি মানে অকণমান ভিডিঅ'টো বেলেগ হ'ব এতিয়ালৈকে কোৱা নাই মোক সি নিমপাতখিনি লৈ আহিছে এইখিনি নিমপাত এইয়া নিমপাত নিমপাত কি ভাজি লৈছা নেকি ভাজি কেনে লৈছা কেঁচা আছে লগত লাগে কেঁচা আছে ভাজাও আছে কেঁচা আছে ভাজা আছে তো ইয়া কি মজা জাগাত আহি গৈছোঁ পুৰা কি বম লাগছি বিদ্যা পটা চটা মাৰে নাই হা আজি মানে ভিডিঅ'টো অকণমান প্ৰকৃতিৰ মাজৰ পৰা হ'ব এয়া চাৰিওফালে অকল জংঘলে জংঘল কি হয় পুৰা বঢ়িয়া নহয় খোলা একদম খোলা মঞ্চ পথাৰ তই কি গা চা ধুবি নেকি ঠিক নাই গা আৰু ক'ত ধুবি গা ধুব লগা জাগাই নাই এডাল কি লৈছা এটা সেই মোবাইলৰ কেছটো তোৰ মোবাইলটো মোৰো ভাবছিলোঁ সেই বামুণ মাখান যে লয় সেই মালটো বুলি ভাবছিলোঁ আচ্ছা তো সেই ভালকৈ ল গেঞ্জিটো বেলেগ গেম পাইছা নেকি আৰু অলপ কেনবা দেখা হৈ আছে না সেইকাৰণে কৈছোঁ আজি অলপ চেলেঞ্জটোৰ বিষয়ে কওঁ মোৰ লগত বোলে কি চেলেঞ্জ কৰিবি একেবাৰে পূৰা ফোন চন কৰি লৈ আহিলি হঠাতে তো গাইজ মানে কেনেকুৱা হয় যিহেতু মানে এটা চেলেঞ্জৰ ভিডিঅ' কৰিম বুলি ভাবি আছিলোঁ তো মানে কি হয় যিটো চেলেঞ্জৰ ভিডিঅ' মানে আজি বেলেগ টাইপত আৰু কাৰণ বহুত মানে এনেকুৱা মানে খোৱা বস্তু কাৰণে দিয়ে আমিও খোৱা বস্তুৱে দিছোঁ কিন্তু আমাৰ খোৱা বস্তুৱে বেলেগ আপোনালোকে দেখা পাইছে যে নিমপাত ভাজি লৈ আহিছোঁ 2 ভাগ কৰিম কোনে কিমান খাব পাৰে তাতে হ'ব আৰু কেঁচাখিনি কি আনছা কেঁচাখিনি আনিছোঁ কি যোনে হাৰে সি কেঁচাখিনি খাব লাগিব আৰু পানী চানী আনছা নাই পানী কিয় লাগে পানী হ'লে খাব পাৰে না পানী হ'লে পানী নোহোৱাকৈ খাব টেঙা অলপ পানী চকলেট কিবা কিবি মিঠা বস্তু পানী পাই যাবি মানে মিঠা বস্তু নাই কাৰণ আজি মানে নিমপাতটো কি
হয় নে নহয় মিঠা নহয়ে আৰু হেতবাদ দি নিমপাত 2 ধৰণৰ আছে এটা কিবা সেই কিবা ঘৰা নিম না কিবা কিবি নিম আছে নাজানো মই কিন্তু আছে আৰু বহুত 2টা না 3টা ধৰণৰ আছে আৰু অ কোনটো বা আনছে খাৱাটো আনছে না নাখাৱাটো আনছে খাৱাটো আনবা লগ হৈ নাখাৱাটো আনলি বা পাগলা চাগলা হম খাই কেনে বাৰু তো বঢ়িয়াকে এতিয়া আমি চেলেঞ্জটো কৰিম আৰু গাইস কি হয় মানে মেইন লোকেশনত যাই পোৱা নাই মানে নিমপাত বেছিকে খালে একো ক্ষতি নকৰে না একো টেনচন নাই আৰু সেইটো হয় কিন্তু টেঙো আৰু মানে ইয়াত বেমাৰ চেমাৰ হৈয়ে থাকে বেলেগ বস্তু হৈ থাকে বেমাৰ হৈ কিটা মানে বেমাৰী সেইকাৰণে ভাবিলো যে এইটোৱে কৰি দিওঁ আজি আৰু তো এতিয়া আমি ককলি যাম আৰু যাই আছো বঢ়িয়া জাগা তাত বহি লম বঢ়িয়া বতাহ চতাহ মাৰি আছে কিন্তু ভাল লাগি আছে যি কি নহওক জাগাখিনি গাইছ এয়া গাইছ গোটাই ৰাভাটোৰ খেতি একদম অলৰাউণ্ডাৰ ইয়াতে মানে এনেকুৱা যদি খেতি হ'ল হয় মোৰ আজি মানে কি হয় এনেকুৱা বস্তু দেখা পাইছে এনেকুৱা বস্তু নহ'লে হয় কি গেঞ্জি পিন্ধি আছে বেলেগ কি পিন্ধলি হয় তাৰ ওপৰত এই বিল্ডিং থাকিলে হয় এই পিন্ধলি হয় এইটো পিন্ধিলো হয় গাইছ এতিয়া আমি আহি আমাৰ লোকেশ্যন টাইপ আৰু আমাৰ যিটো লোকেশ্যন মানে পথাৰৰ লোকেশ্যনটো তাত আহি পালোঁ তো এতিয়া আমি ইয়াতে মানে গেমখন চুৰু কৰিম আৰু ষ্টাৰ্ট কৰিম ঠিক আছে নেক্সট মানে কি হয় চৌধুৰীতে বহি আছিল এটা ভেকুলী আছে তাতে জাপ মাৰি উঠিছে ইমান ভয় কৰে হঠাতে জাপ মাৰছি গাটো ভেকুলীহে মাৰছি না বেলেগ একো নাই ঠিক আছে গাইছ আজি আপোনালোকক এটা ভাল বস্তু দেখুৱাই আছোঁ চাই থাকক বঢ়িয়া বস্তু একদম মানে দেখুৱাই নাই বুলি কয় দেখা পাইছি এতিয়া মানে মনত কৰি দিছে আৰু একবাৰ দেখা পালে মানে কি হয় এই সৰু কালৰ কথা মনত পৰিব পাৰে কিছুমানৰ পিছত নপৰিব পাৰে আৰু ভাল লাগে কিন্তু মানে কি হয় এই পিছবেলা ইভিনিং টাইমত কেতিয়াবা মানে মই যদি এনে থাকোঁ মানে সেইবিলাক কৰিবই আহোঁ আৰু পথাৰত ভাল লাগে দেখুৱাই আছোঁ গাইছ মোকো চিনি পাইছে আৰু এইফালে গৰুটোৱে থিয় হৈ খাই আছে গৰুৰ ওপৰত তই ইয়াতে কৰিছে কিবা দেখুৱাও দেখুৱাই আছোঁ নহ'লে ক'ত গৰুৰ ওপৰত ৰচনা কৰি আছে দেখাই আছোঁ এইটো চাওঁ এইটো ফুলটো দেখা পাইছে গাইছ মানে এনেকৈ দিয়াৰ পিছত এইটো চাওঁ নুমাই যায় নে কি কয় চাপ খাই যায় আৰু এই যাদু এইবিলাক চাওঁ এইবিলাক চিনি পাই দিওঁ বাপা আৰে মজা লাগে এই লাজুকীলতা একবাৰ কৰি চাব মজা লাগব চাবি এই নহয় এইবিলাক মজা লাগে আৰু নাপায় এইটোৱে ঠিক আছে তো এতিয়া গেমটো চুৰু সৰু কালৰ স্মৃতি মনত কৰি দিলোঁ হল শান্তি যদি হৈছে আৰু দে ৰাভা মুখ চাখান চাওঁ ভালকে ঠিকে আছে বেলেগ একো দেখা পোৱা নাই গেমটো শেষ হোৱাৰ পিছত এইফালে কিবা এটা হ'ব আৰু এইফালে মানে এইখিনিতে কিবা এটা হ'ব কি হ'ব কিবা এটা আচ্ছা বাৰু আগতে আমি গেমটো আমাৰ ষ্টাৰ্ট কৰোঁ তাৰপিছত বঢ়িয়াকৈ কমপ্লিট কৰি চেলেঞ্জটো যি হ'ব দেখা যাব দে মানে কি হয় গাইছ একো প্লেন কৰা নাই মানে এনেই আৰু গাইছ ভিডিঅ'টো একো প্লেনো নাছিল সি মোক ফোন কৰি মাতিল তো এনেকুৱা কিবা বোলে চেলেঞ্জ কৰিব মোৰ লগত আহিলোঁ এতিয়া আহি পেলাই গম পালোঁ আপোনালোকেও চাই আছে আপোনালোকেও গম পাই আছে কি চেলেঞ্জ কৰি আছে সি নাজানো আৰু মোৰ যাতে কিবা এটা হৈ আছে আৰু তো তেনেকৈ চাই থাকক কি হয় কিবা বাতি চাতি লৈ বান্ধি থোৱাটোত লৈ আহিছা কিছু মদত নহয় প্লাষ্টিকৰে ৰহিছে মদ ভৰা নভৰা ইয়াতে চুলাই চুলাইটো মই চিনি নাপাওঁ এইয়া নিম এইয়া এনেকৈ ভাজিছা তই মূৰ্খ বঢ়িয়াকৈ সৰুকৈ একদম গুড়াকৈ ভাজিব লাগে গুড়া হ'লে মানে ভাল নহ'ব বস্তু কিবা এনেকৈ খাদ হ'ব সেইটো হ'লে বঢ়িয়া কেন লাগছি বঢ়িয়া টেষ্টি হৈছে মই নিজে বনাইছোঁ না ভাল হৈছে দে তো আমি বঢ়িয়াকৈ এতিয়া টাস্কটো ষ্টাৰ্ট কৰোঁ তো এইয়া কিবা বেলেগ থন পাই গাইছ এতিয়া ভগাই আছোঁ বঢ়িয়াকৈ পুৰা মাছৰ জোল আজি জাবৰ খাম আজি এয়া জাবৰৰ চেলেঞ্জ হ'ব জাবৰ গন্ধটো বঢ়িয়া লাগিব ন ভাল লাগে মই ভাজি থাকোঁতে বঢ়িয়া এটা চেন আহিছিল হ'ব না ইয়াক মই কৈ আছিলোঁ দে হ'ব দে
ষ্টাডি হৈছে ওচৰত লাই অলপ দেখাই দি তই বঢ়িয়াকে মোবাইলৰ টাইমটো সেই কৰ অন কৰ মোক বেছিকৈ দি দিলে নেকি সেই নাই একদম মোক বেছিকৈ দিছা সেই একুৰে ধুচি ঐ মই বেছি হৈছি তো একুৰে ধুচি নাছে কিয়া মই বেছি হোৱা নাই ক'ত বেছি হৈছি ঐ মই বেছি হোৱা নাই বেছি হৈছে এই মাৰব কৈছা মোক তাৰমানে হতি দে মই পকাও খাবে কেঁচাও খাবে বহুত হৈছে তো মই এ নাই বিদ্যা অ মোৰ চাও এতে যে এনেকে থোৱাটো সেই হৈছে না তাতে সেই কিবা বেছি কম লাগে দে দে তোৰ বঢ়িয়াকে খোলা সেই হৈছে না তো গাইছ আমাৰ মানে কি হয় যিখিনি নিবাৰ ভাজি লৈ আহিছোঁ মানে ভাগ কৰা হৈ গৈছে এই মানে চিৰা থোৱাত দিছে মোক সি ভাল থোৱাত লৈছে আৰু জানে থোৱাটো কিহঁতে জানে প্লাষ্টিকটো তো মানে আমি যিহেতু ভগাই ল'লোঁ এতিয়া ও এতে গাখীৰৰ দে আমাক গাখীৰ মানে কি এতিয়া মানে যাৰ সোনকালে শেষ হয় সি জিকিব ঠিক আছে তো এতিয়া আৰম্ভ কৰোঁ মানে কি যাৰ আগতে শেষ হয় এনেকাতো দে, যাৰ হ'ব আগতে শেষ হয় হ'ব দে 1 2 3 দি ভাত খোৱা দিম মই 1 2 ষ্টাৰ্ট দিলোঁ দে অন্তৰে কওঁ অন্ত ক 1 2 3 অ'কে গাইক ফোন কৰি মাতি লৈছি নিমপাত খাৱাকে মই ভাবছোঁ বেলেগ কিবা চেলেঞ্জ আছে कैसे कैसे लोग रहते हैं यार यहाँ पर নখাওঁ চব গিলি দিবা লাগব দেই মুখত লৈ থাকলে নহ'ব আর মানছি গাইজ অৱস্থা বেয়া মোৰ আজ কি বিজয়ী হে মই এতিয়া গাইছ যিহেতু মানে গেমটো শেষ আমি জিকিলো অলপ ভাল লাগি আছে মই জিকছোঁ এতিয়া পানিছমেণ্টটো কি কৈছিলো না আৰু খাব লাগিব কেঁচা নিমপাত মই নাখাওঁ অ' বিদ্যা অ' নহয় শুন এই মাখা খাই থকাৰ পিছত ভাত চাত খাব নোৱাৰা মোৰ কেনবা লাগি গৈছে মুখৰ ভিতৰতে গোটেই এই এইকেইটা খাব লাগিব নাখাওঁ মই কেইটাক মই হিচাপ কৰি দিম 1 2 তিনিটা খাব লাগিব বেছি নহয় কমলা পাত দিছোঁ সিও পানিছমেণ্টটো হ'বই না খাব লাগিব দেই এইটো পেলাব নোৱাৰা কিন্তু একদম গাইজ যিহেতুকে আপোনালোককো কৈছোঁ চেলেঞ্জ কৰিছোঁ বুলি তো এয়া হাৰিছোঁ যিহেতুকে পানিছমেণ্ট দিছে সি মোক 3টা কেঁচা নিমপাত একো নাই গ'লে মোৰ 20 साल का तजुर्बा है भाई খাচোন খা আগে 20 বছৰৰ নে কিবা গম পাওঁ
এতিয়া আমাৰ যিহেতু মানে চেলেঞ্জ কমপ্লিট হ'ল, জিকিলোঁ মই, পানিছমেণ্ট দিলোঁ। তো গাইছ অৱস্থা একদম বেয়া হৈ গৈছে, মুখত লাগি আছে এইবিলাক। পানী আনিব গৈছে সি ৰাভাই, মুখ চুখ ধুম এতিয়া বঢ়িয়াকৈ, হাতো ধুমীয়া, হাতৰ অৱস্থাও নাই। তো এই মাহৰ চেলেঞ্জ আৰু জীৱনতো নকৰোঁ দেই। নিমপাত খাই পূৰা একদম মুখৰ ভিতৰত গোটাই একদম মুখমণ্ডল বেয়া কৰি দিছে। তো চাই থাকক ভিডিঅ'টো, আৰু কি হয় নাজানো, আৰু কি বা কৰে সি। আজি চব সিৰে প্লেন আৰু এইবিলাক। তো গাইছ এতিয়া আমি কি কৰিম, গা ধুম আজি, বেলেগ টাইপত গা ধুম, মানে চুইমিং পুল একলেন আজি, মানে কি হয় গাঁৱলীয়া একলেন আজি, তাতে গা ধুম এতিয়া। তো আপোনালোকক দেখুৱাই আছোঁ, মানে কিন্তু আৰু আমাৰ লগত দুজন পাৰ্টনাৰ আহিছে, সিহঁতে ধুই আছে অলৰেডি। আৰু মুখৰ অৱস্থা বেয়া, মুখৰ ভিতৰত আজি বেলেগ বস্তু খাব পাৰিম যে। আৰু গাইজ আমাৰ যিটো চেলেঞ্জ আছিলে আজি, মানে যিটো গেম আছিলে, মানে চাই কেনেকুৱা পাইছে সেইটো আপোনালোকে কমেণ্টত বহুত ধুনীয়াকৈ জনাই দিব, ঠিক আৰু আছে? ভালে পাব বোধহয়, আশা কৰোঁ। আৰু তিতা এনে মই খাওঁ, নাখাওঁ বুলি নকওঁ, তিতা খাওঁ, তিতা খাই ভাল লাগে। কিন্তু সেই বুলি নিমপাতটো বঢ়িয়াকৈ ভাজি চাজি খাই পেলাই ভাল লাগে, এনেও খাব লাগে নিমপাত। মানে নিমপাতটো খোৱা ভাল। যিটো নিমপাত ভাজিছোঁ আজি, অলপ মানে বেলেগ টাইপত হৈছে আৰু, মানে এই চৌধুৰী কোৱাৰ দৰে নহয়, অলপ বেলেগ টাইপত হৈছে ভাজাটো। তো তেওঁ মানে এতিয়া মানে ওলাই আছে আৰু মুখৰ পৰা। মই আৰু গাইছ ভাজাটো খাইছোঁ, কেঁচাও খাইছোঁ। মই বঢ়িয়াকৈ কৈছিলোঁ 2 ৰকমৰ আছে বুলি, ভাজাও আছে আমাৰ লগত, কেঁচাও আছে। 10টা ময়ে খাইছোঁ অলৰেডি। বঢ়িয়া, ভাল লাগব আপোনালোকৰো চাই ভিডিঅ'টো। আৰু তো এতিয়া আৰু সি বোলে গা পা ধুই, মই অলৰেডি গা ধুয়ে আহিছোঁ। আৰু বেছি দেৰি নকৰোঁ, বতৰো বহুতখিনি বেয়া, বৰষুণ অহাৰ চান্সো আছে। পূৰা বতাহ মাৰি আছে, কিন্তু তুমিতো এতিয়া গা ধুবি, সাঁতুৰিব পৰা নাই। সাঁতুৰিব নৰা, মৰিবি চাবি। এই তো এতিয়া গাইছ ইহঁতে বঢ়িয়াকৈ গা পা ধুব চুইমিং পুলত, লোকেল চুইমিং পুলত। আৰু মানে কি অলপমান টাইম ব্ৰেক দিছিলোঁ, বৰষুণ আহিছিল। জানে আমি য'ত ভিডিঅ' কৰোঁ তাতে বৰষুণ হ'বই ন ৰাভা? আমি য'ত ভিডিঅ' কৰিম তাতে বৰষুণ আহিবই লাগিব, নহ'লে নহ'ব। বৰষুণ অবিহনে ভিডিঅ' আধৰুৱা। তো গাইছ এতিয়া ইহঁতে ৰাভাহঁতে গা ধুব। এয়া গাইছ ইয়ে ভয় পাইছোঁ। কেন লাগছি? মজা, লোকেল চুইমিং পুল। সাঁতুৰবাচোন নাজানা, চাবি গোটেই যাবি আৰু। ইয়া মোৰ ইয়ে। তো গাইজ আমি গোটাই কামবিলাক কৰি আহিলোঁ। কাম মানে কি, তাতে গা ধুলোঁ, গেমটো খেলালোঁ। তো এতিয়া ঘৰৰ ফালে যাই আছোঁ গোটেইকেইজনে। তো গাইজ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে চাই, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব। আৰু গাইজ যদি আমাৰ টাস্কটো মানে ভাল লাগছে, কিবা এটা অলপ ইউনিক আৰু বেলেগতকৈ বেলেগ কৰিছোঁ, আৰু মানে কি ঘৰ কৰা নাই, ইনডোৰত কৰা নাই, বঢ়িয়াকৈ আউটডোৰত আহি কৰিছোঁ। মানে গাইজ ঘৰত কিয় নকৰিলোঁ, মানে যিহেতু আজি গৰমো বহুতখিনি দিছে, এতিয়া ভাবিলোঁ যে বাহিৰত যাওঁ, বাহিৰত গ'লে ভাল লাগিব, সেনেকৈ বাহিৰত মানে কৰিলোঁ। অলপ প্ৰকৃতিৰ মাজত ভিডিঅ'টো কৰিছোঁ। তো বঢ়িয়াকৈ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে কথাখিনি কৰি দিব, ৰাভাইটো কৈছে। তো এতিয়া আৰু মই ঘৰত যাওঁ। তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। জয় অসম। জয় অসম আৰু কাকাৰা লগত লৈ আহিছোঁ। তো এয়া মোৰ গাড়ীখন, মানে বাচন্তীখন মোৰ ৱেইট কৰি আছে, ৱেইট কৰি আছে, মই আগ লাগি। ৰখি আমনি পাইছে। আৰু এয়া বৈদ্য খেচেৰা হৈছে, একেবাৰে বিশ্বকৰ্মা পূজাৰ পিছত ধুম, নহয় আগত ধুম। এতিয়া কেন ধোৱা নাই, যাং আৰু না কি কওঁ? বাই বাই।